এক নম্বৰ সাঁথৰটো হৈছে লিং লিকি লিঙাই গা লৈ ঠিঙাই হাবুত মাৰি ধৰে হেঁপা পলালেৰে। উত্তৰটো কোৱাচোন বাৰু কি? শুদ্ধ উত্তৰটো হৈছে যোগ। ২ নম্বৰ সাঁথৰটো হৈছে সেইটো কি বস্তু যিটো নেকি পতিয়ে পত্নীক বিয়াৰ পাছত দিয়ে। উত্তৰটো কোৱাচোন বাৰু কি? শুদ্ধ উত্তৰটো হৈছে উপাধি। ৩ নম্বৰ সাঁথৰটো হৈছে মাইকী মানুহৰ এনেকুৱা কি ৰূপ আছে যাক আন মানুহে দেখা পায় কি কিন্তু গিৰিয়েকে দেখা নাপায়। উত্তৰটো কোৱাচোন বাৰু কি? শুদ্ধ উত্তৰটো হৈছে বিধৱা ৰূপ। ৪ নম্বৰ সাঁথৰটো হৈছে কওকচোন সেইটো কি যিটো আপোনাৰ গাতেই লাগি থাকে দেখা পায় কিন্তু চুব নোৱাৰে। শুদ্ধ উত্তৰটো কোৱাচোন বাৰু? শুদ্ধ উত্তৰটো হৈছে চাহ। ৫ নম্বৰ সাঁথৰটো হৈছে কি ফল মিঠা কিন্তু বজাৰত বিক্ৰী নহয়। উত্তৰটো কোৱাচোন বাৰু কি? শুদ্ধ উত্তৰটো হৈছে